নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আৰু এটা বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ। বিষয়টো হৈছে আমি কিয় পঢ়োঁ আৰু কেনেকৈ পঢ়া উচিত। যেতিয়া মই বেছিভাগ ছাত্ৰ ছাত্ৰীকে প্ৰশ্ন কৰোঁ যে তোমালোকে কিয় পঢ়িছা বা কিয় পঢ়া, তেতিয়া সকলোৱে উত্তৰ দিয়ে যে আমি চাকৰি পাবৰ বাবে পঢ়োঁ। আচলতে আমাৰ পঢ়াটো কেৱল চাকৰিৰ বাবেই নহয়, ই জ্ঞান আহৰণৰ লগতে আৰু এটা আমাৰ মনৰ পৰিধি বহল কৰাৰ বাবে এটা ব্যাপক পৰিসৰৰ বাবে আমি পঢ়া শুনা কৰোঁ। কিন্তু বছৰত এবাৰ আমি সদায় পৰীক্ষাৰ বাবেই পঢ়িব লগা হয়। সেইবাবে আজি মই পৰীক্ষাৰ বাবে কেনেধৰণে পঢ়া হয় বা কেনেধৰণে আমি পঢ়া উচিত বা কিয় আমি পঢ়োঁ এই বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। আমি পঢ়াৰ কেইবাটাও কাৰণ থাকিব পাৰে। প্ৰথম কাৰণটো হ'ল যে এটা বাৰ্তা বা মেছেজ আহৰণ কৰা। দ্বিতীয় কাৰণটো হ'ল জৰুৰী আৰু বিতংভাৱে কথাটো জানা আৰু বুজা। তৃতীয়টো কাৰণ হ'ল যে এটা বিশেষ প্ৰশ্নৰ উত্তৰ দিয়া। চতুৰ্থ কাৰণটো হ'ল যে নিজে কি পঢ়িছোঁ তাকে বুজাৰ বাবে বা অনুধাৱন কৰাৰ কাৰণে পঢ়া। পঞ্চমটো হ'ল যে পঢ়া কথাখিনি প্ৰয়োগ কৰিবৰ বাবে পঢ়া। আৰু ষষ্ঠ কথাটো হ'ল যে আমোদ আৰু আনন্দৰ বাবে পঢ়া। এতিয়া আমি পঢ়াবোৰ কেনেকৈ কৰোঁ। প্ৰথমটো হ'ল দ্ৰুত পঢ়ন বা ৰেপিড ৰিডিং, যিটো আমি বাতৰি কাকত বা বিজ্ঞাপন আদিৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰোঁ। দ্বিতীয়টো হ'ল ক্ৰিটিকেল পঠন, যিটো হ'ল আমি পদাৰ্থবিদ্যা বা বিজ্ঞানৰ সূত্ৰসমূহ পঢ়োঁতে ব্যৱহাৰ কৰোঁ। আৰু তৃতীয়টো হ'ল আনন্দ বা মনৰ সুখৰ বাবে পঢ়োঁ, যেনেকৈ উপন্যাস, গল্প, কবিতা আদি পঢ়োঁতে পঢ়োঁ। গতিকে এই গোটেইকেইটা কথা মনত ৰাখি লৈ আমি পৰীক্ষাৰ বাবে কেনেধৰণে পঢ়া হ'ব সেইটো আমি নিৰ্ধাৰণ কৰিব লাগিব। এতিয়া পৰীক্ষাৰ বাবে আমি যেতিয়া পঢ়িম তেতিয়া প্ৰথম কথা হ'ল যে পাঠ্যক্ৰম বা লেচন এটা পঢ়িবলৈ লৈ প্ৰথমতে লেচন বা চেপ্টাৰটোত চকু ফুৰাই দ্ৰুতভাৱে আমি পঠন বা পঢ়ন কৰি ল'ব লাগে। তাৰপিছত দ্বিতীয়তে হ'ল কি যে আমি পঠন কৰোঁতে যেতিয়া আমি কিছুমান সংজ্ঞা আৰু টাৰ্ম আমি পাম, যে এই সংজ্ঞা আৰু টাৰ্মবোৰ আমি বিশেষভাৱে বুজিবলৈ চেষ্টা কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে আমি অভিধান বা ইণ্টাৰনেটৰ সহায় ল'ব লাগিব। গতিকে সেই সংজ্ঞা আৰু টাৰ্মবোৰ আমি ভালদৰে বুজি ল'ব লাগিব। তৃতীয়তে হ'ল যে লিখনি বা পাঠ্যক্ৰমটোৰ গঠন আৰু ক্ৰমনিকাখিনি আমি বুজি ল'ব লাগিব পঢ়ি পেলাই। আৰু চতুৰ্থতে হ'ল যে আমি ক্ৰিটিকেল পঠন আৰু জৰুৰী কথাবোৰ সংক্ষেপে লিখি বা নোট এটা তৈয়াৰ কৰিব লাগিব। পঞ্চমতে হ'ল যে পঢ়া শেষ কৰি পুনৰ ৰিভিউ কৰা আৰু এটা চামাৰি তৈয়াৰ কৰি নিজৰ ভাষাৰে লিখি লোৱা। পাছত যাতে পৰীক্ষাৰ সময়ত আমি যেতিয়া মূল পাঠ্যপুথিৰ পৰিৱৰ্তে আমি নিজে তৈয়াৰ কৰা নোটটো পঢ়ি সহজে আমি কথাখিনি পুনৰ ৰিফ্ৰেছ কৰিব পাৰোঁ বা ৰিভিজন কৰিব পাৰোঁ। গতিকে আমি পঢ়া বুলি ক'লে আমি পৰীক্ষাৰ ক্ষেত্ৰত আমি বিশেষকৈ আমি এটা বিশেষ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি বেছি গুৰুত্ব দি পঢ়োঁ, বা বিষয় এটাৰ আমি কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ পঢ়োঁ, যাতে তাক ব্যৱহাৰ কৰি আমি বিভিন্ন প্ৰব্লেমসমূহ ছল্ভ কৰিব পাৰোঁ। গতিকে আমি কেনেদৰে পঢ়া উচিত আৰু কেনেদৰে আগবঢ়া উচিত সেই কথাখিনিকে ইয়াত কোৱা হ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ লগত নিজৰ সুবিধামতে আৰু বিভিন্ন কথা এড কৰি ল'ব পাৰে বা ইয়াৰ পৰা কিছু মাইনাছ কৰিব ল'ব পাৰে। ধন্যবাদ।